আন্ধাৰ কোঠাটোৰ একমাত্ৰ খোলা খিৰিকীৰে নিগৰি অহা বেলিৰ কাচিয়লি পোহৰে হঠাৎ কবিৰক সাৰ পাই তুলিলে। চকামকাকে সাৰ পাই কবিৰে নিজৰ উপন্যাসখনৰ ৰাতি আধাতে এৰা শেষৰ খণ্ডটিক সামৰিবলৈ নিজৰ নীলা চিয়াঁহীৰ উইনচাং পেনটোক হাতত তুলি ল'লে। দশম শ্ৰেণীতে দেউতাকে উপহাৰ দিয়া উইনচাং পেনটো আজিও কবিৰ অতি সযতনে ৰাখিছে। নিজৰ লিখনিত সেই বিশেষ কলমটোৱে যেন কবিৰক সৰুকালত দেউতাকে হাতত ধৰি কাগজত ৰং বুলোৱা শিকোৱাৰ দৰে অনন্য কাব্যিক সৃষ্টিৰ দিগদৰ্শক হৈ সদায় সহায় কৰি আছে। লিখনিৰ অন্তিম বাক্যটি হাতত দিওঁতেই কলমটিয়ে যেন ভাগৰি পৰিল। কবিৰে পুৰণি বাতৰি কাকতখনতে কলমটোৰে বক্ৰৰেখাৰ জাল টানি উপলব্ধি কৰিলে যে কলমত চিয়াঁহী শেষ। পিছে ইমান পুৰণি কলম এটাৰ চিয়াঁহী আজি অত্যাধুনিক যুগত পোৱাটো অতি দুৰ্লভ। কবিৰে দেৰি নকৰি বিচনাখনৰ পৰা নামি নঙলামুখৰ কাষতে থকা গেলামালৰ দোকান দুখনত সোধা পোছা কৰিবলৈ আগবাঢ়ি গ'ল। মোহনৰ দোকানখনত মানুহৰ ভিৰ। আলুৰ পৰা ধৰি চিগাৰেটলৈকে নোপোৱা বস্তু নাই মোহনৰ দোকানত। গাঁওখনৰ যে এখন আগশাৰীৰ শ্বপিং মলহে। কবিৰে মোহনক সুধিলে, দাদা, উইনচাং পেনৰ চিয়াঁহী আছে নেকি? গ্ৰাহকৰ ভিৰত মোহনে কৈ উঠিল, কোন দুনিয়াত আছা ভাইটি? আজিৰ দিনত কোনে সেই পেন দি লিখে? 10 টকীয়া বল পেন আছে, লাগে যদি লৈ যোৱা। পিছে কবিৰক যে চিয়াঁহীহে প্ৰয়োজন আছিল। মোহনে কৈ উঠিল, মোৰ দোকানত নাই যেতিয়া এই অঞ্চলত আৰু ক'তো নোপোৱা চিয়াঁহী। দোকানৰ কাষতে আড্ডা দি থকা আদহীয়া মানুহকেইজনে কবিৰৰ মুখলৈ চাই হাঁহি হাঁহি নিজৰ মাজতে ফুচফুচাব ধৰিলে। এজনে কৈ উঠিল, অ'ৰা ভাইটি, শুনিছোঁ তুমি বোলে গল্প কবিতা লিখা। আজিকালি যে ওলাইছে এইবোৰ ফেচবুক, ইউটিউব, তাতে চোন লিখিব পাৰা। কোনেনো আজিৰ দিনত কলমেৰে লিখে, তাতে আকৌ চিয়াঁহী কলমেৰে। এইবোৰত লিখিলে হেনো ধনো ঘটিব পাৰে। নিজৰ নিভাজ কাব্যিকতাক টকাৰ লগত তুলনা কৰাত কবিৰৰ অন্তৰ শোকে খুন্দা মাৰি ধৰিলে। কবিৰে মানুহকেইজনক উভতি ধৰি কৈ পেলালে, দাদা হয়, মই কিছু লিখা মেলা কৰোঁ। পিছে ই মোৰ হাবিয়াসহে, ব্যৱসায় নহয়। এনেতে হঠাৎ অঞ্চলটোৰ গণ্যমান্য ব্যক্তি তথা সাহিত্যিক বৰুৱাদেৱে গাড়ীৰ পৰা নামি মোহনৰ দোকানৰ কাষলৈ আহিল। অ' ভাইটি, ভালে আছা? মোহনে কৈ উঠিল, অঁ খুৰা, ভাল ভাল। আপোনাৰ? ধন্য হ'লোঁ আজি আপুনি মোৰ দোকানত। পিছে কওকচোন কেনেকৈ সহায় কৰিব পাৰোঁ? এই বস্তু এটা লাগিছিলহে। চেল পাৰ্কৰ চিয়াঁহী বটল এটা পাম নেকি তোমাৰ তাত?